নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আপোনালোকৰ এন্ড্ৰইড স্মাৰ্টফোনটোৰ বাবে প্ৰয়োজনীয় দুটা এপ্লিকেশ্যন লৈ আহিছো। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম এপ্লিকেশ্যনটোৰ নাম হৈছে পিকবোৰ্ড। এপ্লিকেশ্যনটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। ফাৰ্ষ্ট এপ্লিকেশ্যনটো অপেন কৰিব, অপেন কৰি কিছু এপ্লিকেশ্যনটো ইনেবল কৰি ল'ব। আপোনালোকে যিটো কণ্টেক্টলৈ ফটো সেন্ড কৰিব বিচাৰে, হোৱাটছএপ যিটো মেছেজ টাইপ কৰে, যিটো ফটোটো সেন্ড কৰিব বিচাৰে, সেই টপিকটোৰ মেছেজটো টাইপ কৰিব। টাইপ কৰি আপোনালোকে যিটো স্পেচ বাৰ সেইটো ক্লিক কৰি ধৰি থকাৰ পিছত আপোনালোকে পিকবোৰ্ড অপশ্যন পাব, সেইটো ইনেবল কৰি দিব। এতিয়া দেখিছে যে মই কাৰ চাৰ্চ কৰিছিলোঁ, ইয়াত কাৰ আহি গৈছে। আপোনাৰ ডাইৰেক্ট ইয়াত সেন্ড কৰিব পাৰিব। বেচিকেলি এপ্লিকেশ্যনটোৱে কি কৰে যে আপোনালোকৰ বহুতো সময় ৰক্ষা কৰে। আপোনালোকে যেতিয়া কেতিয়াবা কোনোবা মানুহক তেতিয়া হোৱাটছএপত মেছেজ ফটো সেন্ড কৰিবলগীয়া হয়, তেতিয়া আপোনালোকে গুগলৰ পৰা স্ক্ৰীনশ্বট কৰি আনি পেলাই আপোনালোকে হোৱাটছএপত দিবলগীয়া হয়। কিন্তু এপ্লিকেশ্যনটোৱে আপোনালোকৰ সময় ৰক্ষা কৰে, কাৰণ এপ্লিকেশ্যনটোতে আপোনালোকে যিটো ফটো দিব বিচাৰে সেইটো চাৰ্চ কৰি ইয়াৰ পৰাই আপোনালোকে দি দিব পাৰে। যদি এপ্লিকেশ্যনটো ভাল পায় ডাউনলোড কৰিব। এপ্লিকেশ্যনটোৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে। ছেকেণ্ড এপ্লিকেশ্যনটোৰ নাম হৈছে লাইভ মেছেজ। এই এপ্লিকেশ্যনটোৰ জৰিয়তে নিজে এটা আপোনালোকে হোৱাটছএপত সেন্ড কৰা GIF ড্ৰ কৰিব পাৰিব আৰু এই GIFটো আপোনালোকে গেলাৰীত ছেভ কৰিব পাৰিব, আৰু গেলাৰীত ছেভ কৰাৰ পিছত আপোনালোকে এই GIFটো বেলেগলৈ সেন্ডো কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।